কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত নগৰবেৰা বজাৰৰ মাজমজিয়াৰ পৰা চিলনী চোৰে এগৰাকী লোকৰ পৰা ৫,৫০,০০০ টকা লুটি নিয়া ঘটনাই বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে টুপামাৰী সমবায় সমিতিৰ সভাপতি হাতেম আলীৰ লগতে সমবায় সমিতিখনৰ সচিব আব্দুল হাইয়ে নগৰবেৰা বজাৰস্থিত চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া শাখাৰ পৰা ৬ লাখ টকা উঠায়। ৬ লাখ টকাৰ ভিতৰত ৫০,০০০ টকা সচিব আব্দুল হাইক দি বাকী ৫,৫০,০০০ টকা এটা পলিথিনত সভাপতি হাতেম আলীয়ে ভৰাই নিজৰ বাইকৰ হেণ্ডেলত ওলোমাই থৈ বিস্মোৱা হোৱাৰ মুহূৰ্ততে কৌশলেৰে টকাৰ পলিথিনটো লৈ উধাও হয় দুৰ্বৃত্তই। টকাখিনি টুপামাৰী সমবায় সমিতিৰ বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ নগৰবেৰা অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে নগৰবেৰা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। ভয় লগা এটা কাণ্ড। আজি আমি নগৰবেৰাবাসী ৰাইজে আতংকিত হৈছোঁ এই কাৰণেই যে চকৰ পলকতে যদি ৫.৫ লাখ টকা লৈ উধাও হ'ব পাৰে। এইটো এটা চিলনী চোৰৰ দৰে হৈছে। এইটো চিলনী এনেকৈ লৈ যায়, মানে কিবা মুৰ্গীৰ চানা চিলনীয়ে যেতিয়া থাপ মাৰি লৈ যায়, ঠিক তেনেকৈ মোৰ দাদা ডাঙৰ দাদা সমবায়ৰ সভাপতি তেওঁ, টুপামাৰী সমবায়ৰ সভাপতি তেওঁ, আজি তেওঁ মানে কিবা কষ্টিঙৰ মানে পইচা দিয়ে চৰকাৰৰ ফালৰ পৰা। সেই পইচা উঠাই বেংকৰ পৰা লৈ ঘৰমুখী হ'ব, সেই মুহূৰ্তত বাইকত পলিথিনটো থৈ ইফালে এনেকুৱা প্লেনিং কৰিছে তেওঁলোকে। এইটো অকল নহয়, এজন নহয় বুলি মই ভাবিছোঁ যে কেইজন মানে তেওঁলোকক বেংকৰ পৰাই ফ'ল' কৰি যেতিয়া মানে এই পইচাটো তেওঁলোকেই কৈছে যে ২০ টকা এটা পৰি আছে, সেই পইচাটো বুটলি মানে ল'ব যাওঁতেই চিলনী চোৰে আকস্মিক ক'ৰ পৰা আহিছে, কেনেকৈ কি কৰিব তাৰা তেওঁ গম নাপায়, লৈ ইয়াৰ পৰা উধাও হৈ গ'ল। গতিকে এইটো মই ক'ব বিচাৰিছোঁ যে আজি নগৰবেৰাবাসী ৰাইজে এটা আতংকিতময় পৰিৱেশত আমি মানে চাঞ্চল্যকৰ সৃষ্টি হৈছে যে চকুৰ পলকতে যদি এনেকৈ পইচা লৈ যাব পাৰে, তেতিয়াহ'লে আজি কিমান ডাঙৰ বিজনেছমেন ব্যৱসায় কৰি আছে, সাধাৰণ মানুহ বেংকত লেনদেন কৰি আছে। এটা ভয় লগা, এটা ভয়াৱহ এটা পৰিস্থিতি। এতিয়া আপোনালোকৰ জৰিয়তে মই এইটো ক'ব বিচাৰিছোঁ যে বেংক কৰ্তৃপক্ষও সজাগ হ'ব লাগে আৰু প্ৰশাসনেও কঠোৰভাৱে এই বেংকত মানে পুলিচ প্ৰশাসনৰ ব্যৱস্থা কৰিব লাগে। নগৰবেৰাৰ পৰা এই কাইফৰ ৰিপৰ্ট খবৰেনী।